Hey guys, বেমাৰ হৈ ভালে হোৱা নাই আৰু পানী অকণ কমিছে সেইকাৰণে আপোনালোকক দেখাব লৈছোঁ আৰু এইবিলাক চাওক পানী ভালকৈ দেখাই দিছোঁ এই ঘৰবিলাকত চবতে পানী সোমাই গ'ল এতিয়া পানী শুকাইছে আৰু আজি বৰষুণ দিনটো নাই দিয়া সেইকাৰণে পানী শুকাইছে চাওকচোন সেইফালে গৈ আছে মানুহজনে ল'ৰাটো আমি সেইখন হস্পিটেলত গৈছিলোঁ তাতে থাকিলোগে বহুত সময় আৰু তলৰ ৰুমৰ চবতে পানী সোমালে পানী চাওকচোন আৰু এতিয়া পানীটো অকণমান কমিছে আৰু এফালে চাইডত এইদৰে কাৰ ঘৰ আছে চবৰে ঘৰবিলাক পানী সোমালে ঢেৰ মানুহ এনেকৈ চাইডতে ঘৰ বনাই থাকিছিলে হ'লে চব পানী সোমালে হস্পিটেলখন হয় এইখন আমি তাতে থাকিছিলোঁ ইমান পানী সোমালে চাওকচোন ভয়ানক দৃশ্যতে হৈ থাকে আৰু সেয়াই আপোনালোকক অকণমান দেখালোঁ যিহেতু মোৰ গাটো বেয়া আছিলে হ'লে সেইকাৰণে ভিডিঅ'বিলাক কৰিব পৰা নাই লাইভ কৰিছিলোঁ অথনি আৰু এনে হস্পিটেলত থাকোঁতে অকণমান লাইভ কৰিছিলোঁ আৰু গাটো একেবাৰে বেয়া মানে পানী দেখি মূৰ চুৰ ঘূৰাই গৈছিলে মোৰ ভাগৰ কালি ৰাতিয়ে হৈছিলে কালি পৰহি পৰা যিহেতু পানী মানে পৰহি বৰষুণ দিছিলে কালি পানী আহিছিলে আৰু আজি মানে বেছিকৈ গাটো বেয়া হৈ গ'ল ইমান পানী দেখি কাৰণেও গা বেয়া নহ'ব আৰু মানে আমি বেলেগত যাব লগা হ'ব বুলি এতিয়া আৰু আজি কিন্তু পানী নাই যে বৰষুণ নাই যে সেইটো কাৰণে পানী কমিলে আৰু বেলেগত থাকিব লগা নহ'ব এতিয়া ৰুমতে থাকিম চ' আজি ভিডিঅ'টো ইমান আছিলে